নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বাৰ্তা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ। আজিৰ টপিক হ'ল সঞ্চালনমূলক বিকাশ। ইয়াত আমি আলোচনা কৰিম শৈশৱকালৰ সঞ্চালনমূলক বিকাশৰ ফিল্ডমেনৰ ধাৰণাসমূহ। ফিল্ডমেন নামৰ যিগৰাকী আমাৰ মনোবৈজ্ঞানিক আছিল, তেখেতে যি ধাৰণাখিনি দিছিল সেইখিনি আজি আমি ইয়াত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। ফিল্ডমেনৰ মতে শিশুৰ জীৱনৰ প্ৰথম 2 বছৰ বিকাশৰ গতি অধিক ক্ষীপ্ৰ হয়। মানে জন্মৰ পৰা প্ৰথম যি 2 বছৰ, সেই 2 বছৰত বাকী সময়ছোৱাতকৈ বিকাশৰ গতি ক্ষীপ্ৰতৰ হয়। আৰু জন্মৰ পৰা 5 মাহ পিছত সাধাৰণ শিশুৰ জন্মৰ সময়ৰ ওজনতকৈ প্ৰায় দুগুণ হৈ 15 পাউণ্ড হয়। মানে সাধাৰণ শিশু বুলি কৈছে মানে কি আমাৰ যিটো নৰ্মেল শিশু, কিন্তু কিছুমান এডনৰ্মেল ধৰক শিশু থাকে, কিছুমানৰ ওজন অতি বেছি থাকে, কিছুমানৰ ওজন অতি কম থাকে, ঠিক তেনেকুৱাটো বেলেগ। কিন্তু আমাৰ যিখিনি আমাৰ সাধাৰণ শিশু তাৰ ওজন জন্মৰ 5 মাহ পিছত দুগুণ হৈ 15 পাউণ্ড হয়। ফিল্ডমেনৰ মতে প্ৰথম জন্মদিনত প্ৰায় 3 গুণ হৈ 22 পাউণ্ড হয়। অৰ্থাৎ আমাৰ যিটো জন্মৰ পিছত প্ৰথম জন্মদিনটো থাকিব শিশুৰ, সেই জন্মদিনত ওজন বৃদ্ধি হৈ 3 গুণ হয় জন্মৰ ওজনতকৈ আৰু 22 পাউণ্ডলৈ বৃদ্ধি হয়। দ্বিতীয় বছৰৰ পৰা বৃদ্ধিৰ গতি লেহেমীয়া হয়। ফিল্ডমেনৰ মতে দ্বিতীয় বছৰৰ পৰা শিশুৰ ওজন বৃদ্ধিৰ গতি লেহেমীয়া হয়। দ্বিতীয় বছৰৰ শেষৰ ফালে সাধাৰণ শিশুৰ ওজন জন্মৰ ওজনতকৈ প্ৰায় 4 গুণ হয়। এইটো আমি মনত ৰাখিব লাগিব, আমাৰ কুৱেশ্যন আহিব পাৰে। ফিল্ডমেনৰ মতে দ্বিতীয় বছৰৰ শেষৰ ফালে সাধাৰণ শিশুৰ জন্মৰ ওজনৰ কিমান গুণ বৃদ্ধি হয়, বা 1 গুণ, 2 গুণ, 3 গুণ, 4 গুণ এনেকৈ অপশ্যন দিব পাৰে। তেতিয়া আমি লিখিব লাগিব কি 4 গুণলৈ বৃদ্ধি হয়। এতিয়া আমাৰ দেহৰ বৃদ্ধিৰ ক্ষেত্ৰত ফিল্ডমেনে কৈছে 1 বছৰৰ শেষৰ ফালে প্ৰায় 1 ফুট 3 ইঞ্চি ওখ হয়। এটা শিশু 1 বছৰৰ শেষৰ ফালে প্ৰায় 1 ফুট 3 ইঞ্চি ওখ হয়। আৰু দ্বিতীয় বছৰৰ জন্মদিনৰ সময়ত প্ৰায় 3 ফুট ওখ হয়। ফিল্ডমেনৰ মতে জন্মৰ সময়ত শিশুৰ মূৰটো শৰীৰৰ প্ৰায় 1/4 অৰ্থাৎ 1/4 হয়। জন্মৰ সময়ত শিশুৰ মূৰটো শৰীৰৰ প্ৰায় 1/4 হয়। আৰু 2 বছৰৰ শেষৰ ফালে শিশুৰ মূৰটো তাৰ শৰীৰৰ দৈৰ্ঘ্যৰ প্ৰায় 1/5 অৰ্থাৎ 1/5 হয়। বন্ধুসকল, যদি ভিডিঅ'টো চাই আছে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে। আৰু ফিল্ডমেনে এটা ৰিচাৰ্চ কৰি তেওঁ কৈছে যে এছিয়াৰ শিশুসকল উত্তৰ আমেৰিকাৰ ককেশীয় শিশুসকলতকৈ অলপ চুটি হয়। আমাৰ এছিয়া মহাদেশৰ যিখিনি শিশু আছে উত্তৰ আমেৰিকাৰ ককেশীয় শিশুসকলতকৈ অকণমান চুটি হোৱা দেখা যায়। গতিকে বন্ধুসকল, ফিল্ডমেনৰ তত্ত্বটো এইখিনিয়ে বা তেওঁৰ ধাৰণাখিনি এইখিনিয়ে। যদি আৰু কোনোবা মনোবিজ্ঞানীৰ ধাৰণা আপোনালোকৰ প্ৰয়োজন আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।